হেল্ল' এভৰিৱান। আজি গৈছিলোঁ দেৰগাঁৱৰ পুলি কৰৈনী নামৰ গাঁও এখনলৈ আৰু তাতে দেখিলোঁ এঘৰ মানুহে কুঁহিয়াৰ পেৰি গুড় বনাই আছে আৰু আমাক যোৱা দেখি লিকটীয়া গুড় খাব নেকি বুলি সোধাত ময়ো বুলিয়ে ক'লোঁ। যথেষ্টখিনিয়ে দিছে, ইমানখিনিও ক'ত খাব পাৰিম, হ'লেও টেষ্টটো কৰা যাওক। এয়া বনাই আছে আৰু তেওঁ কৈছে বনাই থাকোঁতে টেষ্টটো কৰি চাওকচোন, সেই বুলি আৰু। এয়া ফাইনেল প্ৰডাক্ট। টান হ'বলৈ 2 ঘণ্টামান লাগিব বুলি কৈছে।